বন্ধু বান্ধৱীসকল সস্মিতা আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকলৈ এটা নতুন ভ্লগ লৈ মই আহিছোঁ আৰু ভ্লগটো আজি আপোনালোকে শেষলৈ চালে গম পাব কিহৰ বিষয়ে দিছোঁ মই আগতে নকওঁ গতিকে ভ্লগটো শেষলৈ চাব আৰু মই যিটো ঠাইলৈ আহি আছোঁ সেই ঠাইখন চাব গ'লে আপোনালোকে আৰু আপোনালোকক মই ভ্লগত যিখন ঠাই দেখুৱাম বুলি ভাবিছিলোঁ সেইখন ঠাই পালোঁ আহি বৰ্তমান খৈৰাবাৰী চিনাকুনা গাঁৱৰ হিৰিম্বা বাথৌ মন্দিৰ এয়া উপস্থিত হ'লোঁ আহি আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব মই আপোনালোকক অলপ দেখুৱাইছোঁ বাৰু গেটৰ সন্মুখৰখিনি আৰু মোৰ ভ্লগটোত আপোনালোকক যিখন ঠাই দেখুৱাম বুলি ভাবিছোঁ সেইখন ঠাই মই পালোঁ আহি বৰ্তমান আপোনালোকে চাব খৈৰাবাৰী হিৰিম্বা বাথৌ মন্দিৰ মই পালোঁ আহি আৰু ভিডিঅ'টো শেষলৈ চাই যাব এয়া মই মন্দিৰৰ ভিতৰলৈ যাই আছোঁ আপোনালোকে চাই থাকিব এয়া ধুনীয়াকৈ চাৰিওফালে ফুলৰ গছ ৰাখিছে ধুনীয়া পৰিপাটি ডিচিপ্লিনৰ ঠাই হয় এইখন মন্দিৰটো বহুত ধুনীয়া হয় আপোনালোকে চাই যাব মন্দিৰৰ সন্মুখত হয় মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ মই বাৰু এইটো হয় মন্দিৰৰ ভিতৰৰখিনি আহিছে মানুহ কিন্তু বাহিৰে আছে আৰু ভিতৰত নাই বাহিৰৰ লোকেশ্যন চাবলগীয়া ঠাই আছে সেইকাৰণে বাহিৰত আছে এইখিনি হ'ল ভিতৰ চাই যাব আপোনালোকে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব আৰু হিৰিম্বা বাথৌত আমি সেৱা ল'লোঁ আৰু মোৰ লগত আছে আমাৰ বাথৌ মন্দিৰৰ পূজাৰী তেওঁ অলপ মন্দিৰটোৰ বিষয়ে কৈ দিব হয় হয় আমাৰ এইখন মন্দিৰ 1972 চনত হয় এটা সৰু খেৰৰ জুপুৰি কৰি ইয়াতে মানে বাথৌ মন্দিৰ বুলি হয় এখন মন্দিৰ মানে নিৰ্মাণ কৰা আছিল তেতিয়া আমাৰ এই চিনাকুনা গাঁৱৰে ঈশ্বৰচন্দ্ৰ বড়ো তেওঁ এই পৰিচালনা কৰি বিশিষ্ট কেইজনমান ব্যক্তিক লৈ এই মন্দিৰটো প্ৰথম স্থাপন কৰা হয় তাৰপিছত আপোনাৰ 2012 চনত আমাৰ এই মন্দিৰটো প্ৰথম খুঁটা পুতি লয় তাৰপিছত আপোনাৰ 2013 উদ্বোধন কৰা হয় তেতিয়া এই মন্দিৰটো বনোৱাৰ পৰিচালনা কমিটি এখন গঠন কৰা হয় তেতিয়া সেই কমিটিখনৰ সভাপতিত্বত আমাৰ খৈৰাবাৰী EM ছাৰ লুমশ্ৰাও দৈমাৰী তেওঁৱে এই মন্দিৰৰ মানে এই প্ৰতিষ্ঠা কৰা প্ৰথম মানে দায়িত্বভাৰ তেওঁ লয় আৰু সভাপতিত্ব ভাৰটোত তেওঁক দিয়া হয় তাৰপিছত 2012-13 চনৰ পৰাই আহি আমাৰ এই মন্দিৰটো 2018 এপ্ৰিলৰ 28 তাৰিখে আমি উদ্বোধন কৰি লোৱা হয় সেই উদ্বোধন কৰিছিল আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে তেওঁ উদ্বোধন কৰি আমাক মানে এই মন্দিৰখন স্থাপন কৰি দিলে হয় এতিয়া মানুহবোৰ অহা যোৱা কৰি আছে মানুহ আহে আমি দূৰৱৰ্তীয়া মানুহ পাইছোঁ ইয়াতে আমি অৰুণাচলৰ পৰা পাইছোঁ নেপালৰ পৰা পাইছোঁ
আপোনাৰ ভূটানৰ পৰা পাইছোঁ, ৱেষ্ট বেংগলৰ পৰা পাইছোঁ। কিন্তু ইয়াতে বাথৌ মন্দিৰ হ'লেও বড়ো বুলি কোনো কথা নাই, সকলোৱে নাই, আহিব পাৰে। সকলো ধৰ্মীয় তাতে দৰ্শন কৰিব পাৰি। হয়, ঠিক আছে, ধন্যবাদ থাকিল। ধন্যবাদ। হয়, এই মন্দিৰৰ বাহিৰৰ সঁচাকৈ বহুত ধুনীয়া দৃশ্য এটা হয়। আপোনালোকে ভিডিঅ'টো ভাল লাগিল নে নাই মোক ক'ব। সঁচাকৈ কৈছোঁ, ইয়াতে থাকিলে আৰু যাব মন নাযায় ঘৰলৈ। আৰু আপোনালোকেও চাব আহিব পাৰে, ইয়াতে বহুত দূৰৰ পৰা মানুহবোৰ আহে আৰু বহুত ধুনীয়া হয়। মন্দিৰৰ চাৰিওফালৰ দৃশ্য হয়। এইখন খেলপথাৰৰ দৰে ৰংগমঞ্চ আছে বাহিৰত, বহুত ধুনীয়া হয়। আপোনালোকে মানে কি ক'ম আৰু, বহুত ধুনীয়া। মানে ইয়াতে থাকিলে যাব, ঘৰলৈ যাব কেতিয়াও মনত নপৰিব আৰু। আপোনালোকে আহিব পাৰে, বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে। হয় মন্দিৰৰ চাৰিওফালৰ দৃশ্য, এইটো মন্দিৰটো, এইখিনিয়ে আৰু বহুত ধুনীয়া হয়। এয়া মন্দিৰৰ কাষত ধুনীয়াকৈ লাইন লাইনকৈ বহুত বিভিন্ন ধৰণৰ ফুল ৰোৱা গৈছে। আপোনালোকে চাব পাৰে ইয়াতে। মই ফুলবোৰৰ বিশেষ নাম নাজানো, এইটো নয়নতৰা ফুল বুলি জানো। আৰু ইফালে এইটো গোলাপ আৰু বহুত এইবিলাক নাহৰৰ গছ বহুত ৰোৱা গৈছে আৰু আপোনালোকে চাই থাকিব। এয়া মন্দিৰৰ কাষৰখিনি হয়, এইটো মন্দিৰটো। এয়া কাষত ফুল, ধুনীয়া ফুল, আপোনালোকে চাওক। আৰু বাহিৰলৈ যাব লাগে নেকি, এইবিলাক অসমতে ইমান ধুনীয়া ধুনীয়া বস্তু পায়। এইটো পুখুৰী, বহুত ধুনীয়া হয়। ইয়াতে থাকিলে ক'তো যাব মন নাযায় আৰু। আপোনালোকে চাই যাব ভিডিঅ'টো, মই আৰু দেখুৱাই আছোঁ আপোনালোকক। এইটো হ'ল মন্দিৰৰ লোকেশ্যন, মই আপোনালোকক দেখুৱাই আছোঁ। চাওক ইমান ধুনীয়া, সঁচাকৈ মই ক'ব গৈছোঁ, আপোনালোকে চাই গম পাব ইমান ধুনীয়া পৰিৱেশ। এইটো মন্দিৰটো মোৰ বহুত ভাল লাগে, মই দুবাৰ হ'ল আৰু ইয়াতে অহা। বহুত ধুনীয়া হয়, পুখুৰীৰ পানীখিনিৰ ৰংটোও বহুত ধুনীয়া হয়। কি ক'ম আৰু আপোনালোকক পৰিৱেশটোৰ কথা। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। লগতে যদি মন্দিৰটো আপোনালোকে ভাল পাইছে, কেতিয়াবা আহিব পাৰে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু আপোনালোকক মই বহুত বহুত ধন্যবাদ। মোক অতি কম সময়ৰ ভিতৰতে আপোনালোকে 1K ছাবস্ক্ৰাইবাৰ কৰি মোক বহুত আনন্দিত কৰিছে। লগতে মই আৰু আগুৱাই যাব পাৰিম বুলি আপোনালোকে মোক সাহস দিছে, গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু